নমস্কাৰ, আপোনালোকে চাই আছে জনতা আসাম নিউজ 24/7 আৰু এই মুহূৰ্তত লৈ জনতা গুৰুত্বপূৰ্ণ খবৰ। ৬৬তম স্বাধীনতা দিৱস উপলক্ষে বীৰ জোৱানসকললৈ উৎসৰ্গা কৰা দেশভক্তিমূলক গীত অগ্নি শুভমুক্তি লাভ কৰে। আৰু আজিৰ এই দিনটোতে শুভমুক্তি লাভ কৰে অগ্নি এই গীত। ৬৬তম স্বাধীনতা দিৱস উপলক্ষে আজি ৰিংকু ৰাজৰ গীতৰ কথাত আৰু জনপ্ৰিয় কণ্ঠশিল্পী ৰাম কিষাণৰ কণ্ঠত দেশভক্তিমূলক গীত অগ্নি শুভমুক্তি লাভ কৰে। অগ্নি শুভমুক্তি লাভ কৰে ছয়গাঁও চক্ৰ বিষয়া কাৰ্যালয়ত। অগ্নি শুভমুক্তি দিয়ে ছয়গাঁৱৰ চক্ৰ বিষয়াই। সেই অনুষ্ঠানত উপস্থিত আছিল ছয়গাঁৱৰ বহুতো গণ্যমান্য লোক। ৰিংকুৰাজ আৰু ৰাম কিষাণৰ এক সুন্দৰ প্ৰচেষ্টাত বহুদিনীয়া কষ্টৰ অন্তত এই দেশভক্তিমূলক গীতটি বীৰজনসকলে উৎসৰ্গা কৰে। নিউজ ৰিপোৰ্ট জনতা আসাম নিউজ 24/7।